মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইতিমধ্যে অহা 2022 বৰ্ষৰ পৰীক্ষাত অহাৰ সম্ভাৱনা থকা এখন ৰচনা খেল ধেমালিৰ প্ৰয়োজনীয়তা। ইতিমধ্যে এই চেনেলত তোমালোকলৈ মোৰ প্ৰিয় গ্ৰন্থ শীৰ্ষক ৰচনাখন আগবঢ়াই থৈছোঁ। তোমালোকে ইচ্ছা কৰিলে আই বাটনত গৈ ৰচনাখন চাব পাৰা। আজি আমি লৈ আহিছোঁ খেল ধেমালিৰ প্ৰয়োজনীয়তা। তোমালোকে গম পাইছা যে কিছুদিন পূৰ্বে হৈ যোৱা টকিঅ' অলিম্পিকত ভাৰতবৰ্ষই শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে। তদুপৰি অসমৰ কাৰণেও গৌৰৱৰ কথা যে অলিম্পিকত প্ৰথমবাৰৰ কাৰণে অসমে লাভ কৰিছে এটি পদক। বক্সিঙত লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা অসমীয়ালৈ এই সন্মান কঢ়িয়াই আনে। গতিকে তোমালোকে অনুভৱ কৰিব পাৰিবা যে খেল ধেমালিৰ প্ৰয়োজনীয়তা শীৰ্ষক ৰচনাখন অহা বছৰৰ পৰীক্ষাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। এই ৰচনাখন যদিহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহে তেতিয়াহ'লে আমাক পইণ্ট ৱাইজ অৰ্থাৎ আমাক 4-5টা পইণ্ট দি দিব। আমি সেই পইণ্টৰ মতে সজাই পৰাই ৰচনাখন লিখিব লাগিব। এতিয়া আমাৰ প্ৰথমতেই আছে আৰম্ভণি, অৰ্থাৎ আমি আৰম্ভণিতে কি লিখিম। আমি জানো যে মানৱ শিশু এটাই জন্মগতভাৱেই আহৰণ কৰা এটা প্ৰবৃত্তি হ'ল খেল ধেমালি। তোমালোকে কেঁচুৱাবোৰক চালে দেখিবা যে কেঁচুৱাবোৰে হাত ভৰি লৰাই বা পুতলা আদিৰ সৈতে খেলি থাকি ভাল পায়, বা কেঁচুৱা অৱস্থাৰ পৰা যেতিয়া বাল্যকালত উপনীত হয় আমি দেখোঁ যে সমনীয়াৰ সৈতে সিহঁতে খেল ধেমালি কৰিয়ে সময়বোৰ পাৰ কৰে, বা আমিও কৰিছিলোঁ বা তোমালোকেও তেনেদৰে পাৰ কৰি আহিছা। আমি যিমানেই ডাঙৰ হৈ গৈ থাকোঁ আমাৰ খেল ধেমালিবোৰ সলনি হৈ গৈ থাকে যদিও আমি খেল ধেমালিৰ পৰা কেতিয়াও আঁতৰি নাহোঁ। খেল ধেমালিয়ে আমাক কি দিয়ে? আনন্দ দিয়াৰ লগতে আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখে। খেল ধেমালিয়ে আমাৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে, আৰু সুস্বাস্থ্যৰ অধিকাৰী হ'লেহে আমি জীৱনত উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিম। এনেদৰে তোমালোকে আৰম্ভণিৰ কথাখিনি লিখিব পাৰিবা। এতিয়া আমাৰ দ্বিতীয় পেৰেগ্ৰাফটোত আছে খেল ধেমালিৰ প্ৰয়োজনীয়তা, যে খেল ধেমালিৰ প্ৰয়োজনীয়তা আছে নে নাই। তোমালোকে জানা যে এটা সুস্থ দেহতহে এটা সুস্থ মন থাকিব পাৰে, অৰ্থাৎ ৰোগীয়া মানুহ এজন কেতিয়াও সুখী হ'ব নোৱাৰে। তোমালোকে ভাবি চাবাচোন যে তোমালোকে যেতিয়া বেমাৰ হৈ বিচনাত পৰি থাকিবা, লগৰ এজনে বাহিৰত খেলা ধূলা কৰি আছে, তেতিয়াহ'লে তোমালোকৰ মনটো কেনেকুৱা লাগে? নিশ্চয় বেয়া লাগে। তাৰ পৰা আমি ইয়াকে বুজোঁ যে আমাৰ দেহটো সুস্থ হৈ থকাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ, যে দেহটো সুস্থ হৈ থকা মানুহ এজন সদায় সুখী। সেয়েহে দেহটো সুস্থ কৰি ৰাখিবলৈ আমি নিয়মীয়াকৈ খেল ধেমালি কৰাৰ লগতে ব্যায়াম কৰাটো প্ৰয়োজনীয়। আমাৰ শাৰীৰিক বিকাশৰ লগতে মানসিক আৰু সামাজিক বিকাশতো খেল ধেমালিয়ে সহায় কৰে। আমি যেতিয়া লগৰীয়াৰ লগত খেলা ধূলা কৰি থাকোঁ তেতিয়া আমাৰ সামাজিক বিকাশ হয়, অৰ্থাৎ সমাজ এখনত আমি কেনেদৰে থাকিব লাগে, কেনেদৰে লগৰীয়াৰ লগত কথা পাতিব লাগে, নিয়মানুৱৰ্তিতা, সংযত আচৰণ, বন্ধুত্ব গঠন আদি গুণবোৰ আমি খেল ধেমালিৰ মাজেৰে আয়ত্ত কৰোঁ। খোৱা, শোৱা, পঢ়া শুনা আদিৰ দৰে খেল ধেমালিৰো প্ৰয়োজনীয়তা আছে, যাৰ কাৰণে বিদ্যালয়ত সহপাঠ্যক্ৰমিক কাৰ্যসূচীত খেল ধেমালিক অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ যে ছাত্ৰ ছাত্ৰীৰ জ্ঞান লাভৰ সমান্তৰালভাৱে খেল ধেমালিৰ জৰিয়তে শিশুটোৰ শাৰীৰিক, মানসিক, সামাজিক আদি গুণসমূহৰ বিকাশ ঘটাই এজন পূৰ্ণ বিকশিত মানুহ হিচাপে গঢ়ি তোলা আমাৰ উদ্দেশ্য। তোমালোকে এনেদৰে খেল ধেমালিৰ প্ৰয়োজনীয়তা শীৰ্ষক ৰচনাখনৰ দ্বিতীয় পেৰেগ্ৰাফটো লিখিব পাৰিবা। এতিয়া আমাৰ তৃতীয় পইণ্টটো আছে বৃত্তি হিচাপে খেল ধেমালিৰ প্ৰয়োজনীয়তা। বৰ্তমান সময়ত খেল ধেমালি দৈহিক বা মানসিক বিকাশৰ আহিলা হৈ থকা নাই।
খেল ধেমালিক কেন্দ্ৰ কৰি আজিকালি জীৱিকা অৰ্জন কৰাৰ এটা পৰিৱেশ সমগ্ৰ বিশ্বতে গঢ়ি উঠিছে। তোমালোকে বিভিন্ন সময়ত টিভিতে হওক বা বাতৰি কাকততে হওক দেখি থাকা যে একোজন খেলুৱৈয়ে তেওঁ খেলা খেলটোৰ মাধ্যমেৰে নিজৰ জীৱিকাও উপাৰ্জন কৰি আহিছে। একোজন খেলুৱৈয়ে ৰাজ্যিক বা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি জয়লাভ কৰাৰ সমান্তৰালভাৱে যথেষ্ট পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিব পাৰে। তোমালোকে জানিবা যে খেলুৱৈসকলৰ জনপ্ৰিয়তাই তেওঁলোকৰ বিজ্ঞাপনৰ জগতখনতো মূল্য বঢ়াই তুলিছে। অৰ্থাৎ খেল খেলি উপাৰ্জন কৰাৰ সমান্তৰালভাৱে বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপনতো অভিনয় কৰি তেওঁলোকে যথেষ্ট টকা উপাৰ্জন কৰি আহিছে। তোমালোকে টিভি অথবা বাতৰি কাকতৰ বিজ্ঞাপনসমূহত বিভিন্ন খেলুৱৈক বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন কৰা দেখিবলৈ পাই আহিছা। আমি এনেধৰণেৰে আমাৰ তৃতীয় পেৰাগ্ৰাফটো লিখিব পাৰোঁ। এতিয়া আছে আমাৰ সামৰণি। আমি সামৰণিত কি লিখিম? আমি সামৰণিত এনেধৰণে লিখিব পাৰোঁ যে এটি মানৱ শিশুৱে খেলা ধূলাৰ মাধ্যমেৰে নিজৰ ব্যক্তিত্বক গঢ়ি তুলিব পাৰে। নিজৰ দৈহিক মানসিক সামাজিক বিকাশৰ লগতে খেলা ধূলাৰ মাধ্যমেৰেই শিশুটিয়ে নিজৰ ভৱিষ্যত গঢ় দিব পাৰে। খেলৰ মাধ্যমেৰেই জনপ্ৰিয়তাৰ লগতে অৰ্থ উপাৰ্জনেৰে শিশুটোৱে নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ সমান্তৰালভাৱে দেশ তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে। এনেধৰণে আমি সামৰণিৰ পেৰাগ্ৰাফটো লিখিব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইচ্ছা কৰিলে মোৰ প্ৰিয় গ্ৰন্থ ৰচনাখন বাওঁফালৰ লিংকটোত ক্লিক কৰি চাব পাৰিবা আৰু সোঁফালৰ লিংকটোত ক্লিক কৰিলে 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ পৰা মই যিকেইটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেই ভিডিঅ'কেইটা চাব পাৰিবা। চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰি থবা।